আপোনাৰ পেট দিনক দিনে কিয় বাঢ়ি গৈ আছে আপুনি এবাৰ কল্পনা কৰিছেনে? আজিৰ এইটো ভিডিঅ'ত মই জনাব চেষ্টা কৰিম পেট লোৱাৰ বেলি ফেট যোনটো আছে পেট কিয় বাঢ়ে আৰু যদি আপোনাৰ বহুত বেছি পেট বাঢ়ি গৈছে তেতিয়াহ'লে এইটো কেনেকৈ আপুনি কমাব পাৰিব। কিছুমান হোম ৰেমেডিজ দিম আৰু লগতে কিছুমান এক্সাৰসাইজ দিম। যদি এইখিনি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ বেলি ফেট আপুনি কমাব পাৰে। ভিডিঅ'টো লাষ্টলৈকে চাব, বহুত বেছি ইনফৰ্মেটিভ হয়। বহুত এনেকুৱা হয় যে বহুত বেছি খাইছে কাৰণে পেটৰ চৰ্বি বাঢ়িছে, কিন্তু আচল কথাটো হ'ল যে অতিৰিক্ত কেলৰি খোৱা, শক্তি, বল, এনাৰ্জি কম খৰচ কৰা, কাৰ্বহাইড্ৰেট বহুত বেছিকৈ খোৱা, চুগাৰী ড্ৰিংক বহুত বেছিকৈ খোৱা, চেনিযুক্ত খাদ্য বহুত বেছি খোৱা, এনেবোৰ খাদ্য যেতিয়া বেছি খায় আৰু ৱৰ্কআউট নকৰে, বেছি শুই বহি থাকে, এক্সাৰসাইজ নকৰে, তেনেকুৱা এইবোৰৰ ফলত কি হয় যে আমাৰ এক্সট্ৰা কেলৰি যোনখিনি আছে এক্সট্ৰা কেলৰিখিনি আমি বাৰ্ণ কৰিব লাগিব, এক্সট্ৰা কেলৰি আমি খৰচ কৰিব লাগিব। মই অথনি এটা ভিডিঅ'ত কৈছিলোঁ যে ধৰি লওক 2000-2500 কেলৰি আপোনাৰ দৰকাৰ হয়, আপুনি খাই দিলে গোটেই দিনটোত 4000-5000 কেলৰি। তো এক্সট্ৰা কেলৰিখিনি কি হ'ব, আপোনাৰ যোনখিনি 2000-2500 কেলৰি দৰকাৰ হৈছিলে কিন্তু আপুনি গোটেই দিনটোত শেষ কৰিলে, ৰানিং কৰিলে, খালে, কিবা কিবি কাম কৰিলে, কেলৰি শেষ হ'ল। কিন্তু বাকী কেলৰিখিনি কি হয়, ফেট হিচাপে জমা হয়। ক'ত জমা হয়? লিভাৰত জমা হয়, পেটত জমা হয়। তো সেইটো আমাৰ যোনটো বেলি ফেট হয় দেখাত তেনেকুৱা, সেই পেটত জমা হোৱাৰ কাৰণে আমাৰ পেটটো কি হয়, বেলি ফেট দেখাত লাগে। টোপনি কম, বহুত বেছি ষ্ট্ৰেছ, মানসিক চাপ, তেনেকুৱা ধৰণৰ আপোনাৰ যদি সমস্যা থাকে বা আপুনি নিজৰ দৈনন্দিন জীৱন যদি সেইটো হিচাপত কটোৱায় তেতিয়াহ'লে আপোনাৰ বেলি ফেট হোৱাটো স্বাভাৱিক কথা। মনত ৰাখিব, বয়স বৃদ্ধি জেনেটিক্সৰ কাৰণে হ'ব পাৰে বা মেটাবলিজমৰ কাৰণে হ'ব পাৰে বা কিছুমান হৰমনজনিত কাৰণতো পেটৰ চৰ্বি বৃদ্ধি হ'ব পাৰে। তো এতিয়া আমি জানিম এই পেটৰ চৰ্বি যে বৃদ্ধি হৈছে, এই পেটৰ চৰ্বি কেনেকৈ আপুনি কমাব পাৰিব। প্ৰথমটো হৈছে খাদ্যৰ পৰিমাণ আৰু গুণ দুয়োটাতে মন দিব লাগিব। প্ৰথমটো হৈছে যে ভাত খালেই যে পেটৰ চৰ্বি বাঢ়ি যাব, ৰুটি খালেই যে পেটৰ চৰ্বি বাঢ়ি যাব, তেনেকুৱা নহয়। আপুনি খাদ্যত মন সেইটো কৰিব লাগিব যে ভাত পৰিমাণ কিমান লৈছে, ৰুটিৰ পৰিমাণ কিমান লৈছে। আপুনি যদি এগাল খায় তেতিয়াহ'লে পেটৰ চৰ্বি বাঢ়িবই, কাৰণ সেইকেইটা কাৰ্বহাইড্ৰেটখিনি আপোনাৰ ব্ৰেকডাউন হৈ গ্লুক'জ হ'ব, তাত আপোনাৰ ফেট হিচাপে জমা হ'ব। তো সেইটো এটা প্ৰচেছ আছে, সেইটো প্ৰচেছত হ'বই। আপুনি কৰিবলগীয়া কাম হৈছে যদি ৰুটি খাইছে বা ভাত খাইছে কম পৰিমাণে খাব লাগিব। যদি আপুনি ইমানখিনি খাই আছিলে ইমানখিনি খাব চেষ্টা কৰিব। মুঠৰ ওপৰত কি হ'ল, কম পৰিমাণে খাব। যদি আগত 5টাকৈ ৰুটি খাই আছিলে 2টাকৈ ৰুটি খাব, তেনেকৈ খাব চেষ্টা কৰিব। প্ৰথমটো কৰণীয় কাম। আৰু ইয়াৰ সলনি কি কৰিব, প্ৰ'টিন ইনটেকটো বঢ়াই দিব। শাক পাচলি বেছিকৈ খাব, দালি খাব চেষ্টা কৰিব। এনেকৈ প্ৰ'টিন ইনটেক যদি বঢ়াই দিয়ে বহুত বেছি বেনিফিচিয়েল হয়। নাম্বাৰ 2 হৈছে চেনিযুক্ত খাদ্য কম কৰিব লাগিব। চুগাৰী ড্ৰিংক আজিকালি দেখা যায় যে বজাৰত বহুত ধৰণৰ এনেকুৱা ক'ল্ড ড্ৰিংক আছে। তো ক'ল্ড ড্ৰিংকত যেনেকৈ মই ব্ৰেণ্ড নেম নকওঁ, যিকোনো ধৰণৰ ক'ল্ড ড্ৰিংক, মেক্সিমাম ক'ল্ড ড্ৰিংকত কি চুগাৰৰ পৰিমাণ বহুত বেছি হাই থাকে। তো এক্সট্ৰা হাই চুগাৰ খোৱাৰ ফলতো আপোনাৰ বেলি ফেটটো বাঢ়িব পাৰে। চুগাৰী ড্ৰিংক আপুনি বৰ্জন কৰিব লাগিব। বহুত চেনিযুক্ত বস্তু আপুনি খাব নোৱাৰিব। যিবিলাক নুডলছ আছে সেইবিলাক আপুনি বৰ্জন কৰিব লাগিব, খাব নালাগে। বা যোনখিনিত নেকি চুইটনাৰ দিয়া আছে, যিকেইটা বস্তু চুইটনাৰ দিয়া আছে সেইকেইটা বস্তু আপুনি যদি পাৰে এভইড কৰিব। নাম্বাৰ 3, প্ৰতিদিন ফিজিকেল এক্টিভিটি কৰাটো বাধ্যতামূলক হিচাপে আপোনাৰ জীৱনত এড কৰক। যদি এইটো এড নকৰে তেতিয়াহ'লে বহুত কষ্ট হৈ যাব আপোনাৰ বেলি ফেট কমৰ কাৰণে। ফিজিকেল এক্টিভিটি লাইক যদি চুইমিং কৰিব পাৰে চুইমিং কৰক, চাইক্লিং কৰক, চাইকেল চলাব, চাইকেল চলালেও বহুত বেছি ফেট বাৰ্ণ হয়। আপুনি ৱেইট লিফটিং যদি কৰিব পাৰে সেইটোও ভাল, বহুত বেছি ফেট বাৰ্ণ হয়। ৰানিং কৰিব, ৱাকিং কৰিব। যদি এইকেইটা কাম ডেইলি লাইফত, এনেকুৱা নহয় যে মই আজি 2 কিলোমিটাৰ দৌৰিছোঁ, 1 কিলোমিটাৰ খোজকাঢ়িছোঁ, কালি মই টোপনি মাৰি আছোঁ, শুই আছোঁ, একো কাম কৰা নাই। যদি এনেকুৱা কৰে তেতিয়াহ'লে আপোনাৰ ফেট বাৰ্ণ কৰাটো, আপোনাৰ বেলি ফেট কমোৱাটো বহুত বেছি টান হৈ পৰিব। সেয়ে আপুনি ডেইলি বেচিছ, কনচিষ্টেঞ্চি মেটাৰ কৰে। কনচিষ্টেঞ্চি হিচাপে আপুনি ডেইলি বেচিছত আপোনাৰ ফিজিকেল এক্টিভিটি কৰিব চেষ্টা কৰিব, এক্সাৰচাইজ কৰিব চেষ্টা কৰিব, জিম জইন কৰিলে উত্তম। নাম্বাৰ 4, টোপনি। টোপনি হৈছে আমাৰ এনেকুৱা এটা বস্তু আমাৰ বডিক হিল কৰে। যদি আপুনি ভালকৈ টোপনি নামাৰে
তেতিয়াহ'লে আপোনাৰ বডি ভালকৈ হিল হ'ব নোৱাৰিব। সেইকাৰণে টোপনি বহুত বেছি মেটাৰ কৰে। টোপনি প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত কি হয় যে 7 পৰা 9 ঘণ্টা পৰ্যন্ত টোপনি মাৰিব লাগে। আৰু যদি বায়'লজিকেল ক্লকৰ আণ্ডাৰত টোপনি মাৰে তেতিয়াহ'লে বহুত বেষ্ট হয়। বায়'লজিকেল ক্লক হৈছে ৰাতি 10 বজাৰ পিছৰ পৰা ৰাতিপুৱা 5 বজালৈ। এই সময়টোত যদি আপুনি টোপনি যায় তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণে বহুত বেছি উত্তম হয়। নাম্বাৰ 5, ষ্ট্ৰেছ মেনেজমেণ্ট। এই যে মানসিক চিন্তা, এই চিন্তাটোক আপুনি মেনেজমেণ্ট কৰিব লাগিব। যদি এইটোক মেনেজমেণ্ট নকৰে তেতিয়াহ'লেও আপোনাৰ বেলি ফেট কমোৱাটো বহুত বেছি হাৰ্ড হৈ পৰিব। ব্ৰিথিং এক্সাৰচাইজ কৰিব, যদি পাৰে য়োগা কৰিব, মেডিটেশ্যন কৰিব, যোনটো ধ্যান হয় ধ্যান কৰিব, তেতিয়াহ'লে মানে ষ্ট্ৰেছ বহুত বেছি কম হয়। আপোনাৰ ডেইলি লাইফত কমচে কম 15 মিনিটছ বা 20 মিনিটছমান মেডিটেশ্যন কৰিব চেষ্টা কৰিব, বহুত বেছি বেনিফিচিয়েল হয়। আৰু এটা মন কৰিবলগীয়া কথা যে নিৰ্দিষ্ট যদি আপুনি পেটৰ চৰ্বিৰ কাৰণে এক্সাৰচাইজ কৰে তেতিয়াহ'লে পেটৰ চৰ্বি গলাত বহুত বেছি টাফ হ'ব। অভাৰঅল বডিৰ ফেট কমাব লাগিব, তেতিয়াহ'লেও পেটৰ ফেট বহুত পৰিমাণে হ্ৰাস পাব। এতিয়া মই আপোনালোকক এটা ড্ৰিংক খাব চেষ্টা কৰিম, যোনটো নেকি এতিয়া মই আপোনালোকক ক'ম, সেইটো আপুনি নিজে ঘৰতে বনাই ল'ব পাৰে। ঘৰতে এইবিলাক বস্তু উপলব্ধ থাকেই। সেইটো হৈছে 1 কাপ গৰম পানীত আধা চামুচমান আদাৰ ৰস ল'ব, আধা চামুচমান গ্ৰীণ টি দিব, আধা চামুচ বা 1 চামুচমান নেমুৰ ৰস মিক্স কৰিব। আৰু এইটো ড্ৰিংক দিনত 2 পৰা 3 বাৰ খাব চেষ্টা কৰিব। ৰাতিপুৱাৰ ভাগত এবাৰ খালে, খালী পেটত খালেও চলিব, খাব পাৰিব। ৰাতিপুৱাৰ ভাগত এবাৰ খালে, দুপৰীয়াৰ ভাগত এবাৰ খালে বা ইভিনিং টাইমত এবাৰ খালে, ৰাতি এবাৰ খালে। ৰাতি আকৌ টোপনি যোৱাৰ সময়ত নাখাব, 6-7টা বজাত, এইটো সন্ধিয়া সময়ত খালেও হৈ যাব। এইটো ড্ৰিংক ডেইলি বেচিছত খাই থাকিব, কমচে কম 1-2 মাহ 3 মাহ এনেকুৱা খাই দিব। বহুত বেছি হেল্প হয়, আপোনাৰ ফেট বাৰ্ণ কৰাত বহুত বেছি হেল্প হয়। তো এইকেইটা কাম যদি কৰে তেতিয়াহ'লে আপোনাৰ যোনটো বেলি ফেট আছিলে, পেট বহুত বেছি ডাঙৰ হৈ গৈছিলে, পেটত বহুত বেছি চৰ্বি জমা হৈ আছিলে, সেইটো গলাবৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হয়। আৰু এই কাম কনচিষ্টেঞ্চি মেটাৰ কৰে, কনচিষ্টেণ্ট হিচাপে আপুনি এইটো কাম কৰি যাব লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক, ফ'ল' বা ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। আৰু যদি পাৰে এটা শ্বেয়াৰ কৰিবলৈ আপোনালোকক আহ্বান জনালোঁ। ধন্যবাদ।